গুড মৰ্ণিং এভৰিৱান। এয়া হৈছে ৰাতিপুৱাৰ পৰিৱেশ আৰু এতিয়া আমি খাই বৈ আজৰি হওঁ মানে 12:30 বাজিলে। আমি আজি আহিছোঁ শিৱসাগৰলৈ টাউনলৈ বুলি কেইটামান সৰু সুৰা বজাৰ কৰিব লগা আছে। আৰু এয়া হৈছে আমাৰ গাঁৱতে বহা তেলৰ খাট। পিছে মই আগতে ধেমাজিত এয়া দেখি পোৱা নাছিলোঁ, ইয়াত আহিহে দেখিছোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ, যিসকল ধেমাজিৰ ভিউৱাৰ্ছ আছে তেখেতলোকেও চাব পাৰিব মোৰ ভিডিঅ'টোৰ জৰিয়তে। আৰু এইফালে নামঘৰ দেখি নমো কৰা ক'লোঁ, এবাৰহে নমো কৰিব কৈছোঁ, বাৰে বাৰে নমোৱে কৰি গৈ আছে। আৰু উৎপাতবোৰ হৈয়ে গ'ল নহয় আৰম্ভ। অকণো গাড়ী শান্তিকে নাযায়, ইমান মানে উৎপাত কৰে নহয়, নাচি নাচি যায় পূৰা। তাৰপাছত বৰষুণ দেখোন এৰাৰ নামেই লোৱা নাই। ঘৰৰ পৰা ওলাই আহোঁতে ইমান বৰষুণ দিয়া নাছিলে, কিন্তু এতিয়া মানে বাটৰ আধাতে অকল বৰষুণ। আৰু এইফালে মেটিও ভাগৰ লাগিলে, তাই শুইয়ে গ'ল। এতিয়া আমি এয়া শিৱসাগৰ টাউনো আহি পাই গ'লোহি। ব'লকচোন ক'ত যাওঁ দেখুৱাই আছোঁ আপোনালোকক। পিছে ভিডিঅ'টো আজি ভালকৈ কৰিম, ক'ত যাওঁ কি কৰিম ভালকৈ দেখাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণৰ কাৰণে মানে বাহিৰত একো ভিডিঅ'ই কৰিব নোৱাৰিলোঁ। এইফালে প্ৰথমে আমি শ্বপিং মলতে সোমালোঁ আৰু এয়া দেউতাকে কেছ কাউণ্টাৰত ৰখি আছে। আৰু এইফালে বৰ্তাকৰ লগত আইনাখনক দেখি মানে তাই নিজকে মাতি আছে, আহ তেনেকৈ মাতি আছে। ফূৰ্তিবোৰ দেখিছেনে তাই? আৰু ইয়াত আমাৰ বজাৰ হৈ গ'ল। কেইটামান গৰম কাপোৰ বেটীৰ কাৰণে ল'লোঁ আৰু সৰু সুৰা ঘৰৰ বজাৰ কেইটামান কৰিলোঁ। তাৰপাছত দেখিছেনে বাহিৰত বৰষুণ এৰাৰ নামেই লোৱা নাই। আমি এতিয়া বেটীৰ কাৰণে অকণমানি পায়েল এযোৰ ল'ম বুলি ভাবিছিলোঁ, যিহেতু তাই এতিয়া খোজকাঢ়িব পাৰিছে, টিক টিককৈ মানে য'ত ত'ত যায়গৈ। তেতিয়া আমি পায়েলযোৰ পিন্ধিলে খিলিং কৰিব ন, য'ত গ'লেও আমি পটককৈ মানে তেতিয়া চাউণ্ডটো শুনি গম পাম আৰু এইফালে গৈছে। পিছে চাই থকাই হয় তাইক, হ'লেও মানে কেতিয়াবা পটককৈ মানে যায়গৈ মানে চকুৰ আগতে তেনেকৈ। সেইটো কাৰণে আজি পায়েল এযোৰ ল'লোঁ আৰু ভাবিছোঁ এতিয়া বাটতে পেট পূজা কৰা যাওক। এইফালে আমি শুকান ৰুটি আৰু এইফালে মাংস তেনেকৈ খাই ল'লোঁ। খাই বৈ এতিয়া আমি ঘৰলৈ আহোঁতে গধূলিয়ে হৈ গ'ল। যিহেতু আমাৰ ঘৰৰ পৰা অকণমান টাউনখন দূৰ হয়, মানে ওচৰত টাউন আছে কিন্তু শিৱসাগৰ মেইন টাউনলৈ অকণমান দূৰ হয়। এতিয়া আমি ঘৰ পাওঁতে অকণমান গধূলিয়ে হৈ যায়। তাৰপাছত এইফালে ঘৰৰ কাৰণে মিঠাই লৈ লওঁ বুলি ভাবিলোঁ ইয়াতে। এতিয়া মিঠাই লৈ লওঁ। দেখিছেনে বৰষুণটো মানে অকণোৱে নেৰিলে আজি, দিনৰ দিনটো মানে দিয়ে থাকিলে। তাৰপাছত এইফালে বেটীটো শুইয়ে আছে, তাইক ভাবিলোঁ কিবা এটা খুৱাই দিওঁ, কিন্তু নাই, তাই নুঠিলে। তাৰপাছত ঘৰৰ এতিয়া আমি পাওঁৱে হৈ গ'ল। এতিয়া পাওঁ হওঁতে উঠিলে। তাৰপাছত গান যিহেতু গাড়ীত লাগিয়ে গৈছে আৰু বৰ্তাকৰ লগত নাচনি কৰি গৈ আছে আগৰ ছিটত। আজিলৈ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আপোনালোকে কমেণ্ট কৰিলেহে মই ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। এইফালে আমি ঘৰৰ ওচৰ পাই গ'লোহি আৰু এয়া ঘৰ আহি পাই গ'লোহি। এতিয়া ভৰি হাত ধুই মেলি ৰাতিৰ কাৰণে চাহ কাপো মায়ে মই খালোঁ, পিছে ভিডিঅ'হে কৰা নহ'ল। আৰু এয়া মই বনাইছোঁ উখৰা চাউল। কোনে উখৰা চাউল খাই পাইছে কমেণ্ট কৰি জনাব দেই। আৰু এয়া মই ভাতটো পাতি দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।